নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ লোকেল চিকেন। এয়া মই কেৰাহী বহাই দিছোঁ। ইতিমধ্যে কেৰাহীত তেল আৰু পিঁয়াজ দিয়া হৈ গৈছে। এতিয়া মই জলকীয়া দি দিম। পিঁয়াজখিনি ইতিমধ্যে ভাজা হৈ গৈছে। এতিয়া মই চিকেনখিনি বহাই দিম। চিকেনখিনিত যি যি মছলা লাগে আগতে গোটেই মই মিক্স কৰি লৈছোঁ। গুড়া মছলা যেনে ধৰক ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি, নিমখ এইবিলাক সকলো মিক্স কৰি লোৱা হৈছে। এতিয়া মই এইখিনি তেলত বহাই দিম। এতিয়া এনেদৰে অকণমান ভাজি ল'ম। এনেদৰে অকণমান ভাজা লগাৰ পিছতে মই নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি ইয়াতে দিলোঁ। এয়া মুৰ্গীৰ মাংসখিনি অকণমান ভাজি লৈছোঁ। অকণমান ভাজা লগাৰ লগে লগে ইয়াতে মই ঢাকনি লগাই দিম। মই ঢাকনি গুচাই এতিয়া মই দি দিম ইয়াতে নহৰু আৰু পিঁয়াজ কটাখিনি দি দিম এতিয়া। এনেদৰে অলপ সময় ভাজি থাকিম। যেতিয়ালৈকে মাংসখিনি সম্পূৰ্ণ ড্ৰাই হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিম। আকৌ অকণমান সময় এনেদৰে ঢাকি দিম। মাংসৰ পানীটো অলপ শুকাই গৈছে, মছলাৰ পানীটো শুকাইছে। এতিয়া মই দি দিম টমেটো আৰু আলু। এটা টমেটো মিহিকৈ কাটি দিছোঁ, আকৌ লগতে দিছোঁ আলুকে টুকুৰা। এতিয়া আলুটো ভালদৰে এইখিনি মিক্স কৰি ল'ম। এতিয়া মই আকৌ এইখিনি সিজাৰ কাৰণে আলুখিনি সিজাৰ কাৰণে ঢাকনি লগাই দিম। জুইৰ পৰা অলপ কমাই দিম গেছৰ। অকণমান কালি মিৰ্চ পাউডাৰ মই ইয়াতে দি দিম মাংসখিনি।
যেহেতু মই ৰেড চিলি পাউডাৰ দিছোঁ, লগতে আৰু কেঁচা জলকীয়া দিছোঁ, সেইকাৰণে বেছি দিয়া নাই, অকণমান দি দিছোঁ যাতে জ্বলা বেছি নহয়। আলুখিনি সিজোৱালৈকে আকৌ ঢাকনি লগাই দিম। আলুখিনি এতিয়ালৈকে সিজি উঠা নাই, সেইকাৰণে মই আকৌ ঢাকনি লগাই দিম। লগতে মাংসখিনিও ভালদৰে ভাজা ল'ব। মাংসখিনি ইতিমধ্যে ভাজা লাগিছে, সেইকাৰণে মই পানী দি দিলোঁ। যিহেতু জোল বনাম, সেইকাৰণে অলপ বেছিকৈ পানী দিছোঁ। এতিয়া এনেদৰে 5-10 মিনিট উতলিব দিম। আকৌ ঢাকন লগাই দিছোঁ। এয়া আমাৰ মাংস খোৱাৰ কাৰণে ৰেডি হৈ গ'ল, লোকেল মুৰ্গীৰ জালুকীয়া জোল। এতিয়া মই এইখিনি খোৱাৰ কাৰণে ৰেডি। এয়া আমাৰ লোকেল চিকেনৰ জালুকীয়া জোল খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।